আসসালামু আলাইকুম ওরহমতুল্লাহি ওবরাকাতুহ। মৰমৰ ভাই ভনীসকল, আহক আজি আমি সন্তান জন্ম হোৱাৰ পিছত তাৰ কাণত কিদৰে আজান দিব লাগে আৰু কেইবাৰ দিব লাগে এই বিষয়ে শিকোঁ। এটা সন্তান জন্ম হোৱাৰ পিছত তাৰ সোঁ কাণত 4 বাৰ আজান দিব লাগে আৰু বাওঁ কাণত 3 বাৰ ইকামত দিব লাগে। ফুকাহাসকলে এনেদৰে কিতাপত লিখিছে, যদি কোনো ব্যক্তিয়ে এবাৰ আজান দিয়ে আৰু এবাৰ ইকামত দিয়ে তথাপিও কোনো অসুবিধা নাই। আজান দিয়া সুন্নত। হাদিছ পাকত আহিছে, এটা সন্তান জন্ম হোৱাৰ পিছত শয়তানে তাক চিকুটি মাৰে, তাৰ বাবে সেই বাচ্চাটোৱে চিঞৰি চিঞৰি কান্দোন আৰম্ভ কৰি দিয়ে বা কান্দিব ধৰে। সেইকাৰণে এটা সন্তান জন্ম হোৱাৰ পিছতে তাৰ সোঁ কাণত আজান আৰু বাওঁ কাণত ইকামত দিব লাগে। আজান তেনেদৰে দিয়া হ'ব যিদৰে আমাৰ মছজিদত নমাজৰ বাবে আজান দিয়া হয়, কিন্তু ফজৰত যিদৰে 2-এটা বাক্য বেছি কৰি দিয়া হয় সেইকেইটা দিব নালাগে। যিদৰে সচৰাচৰ আমাৰ মছজিদত আজান দিয়া হয় ঠিক তেনেদৰে আজান দিয়া হ'ব। আৰু এইখিনিতে মনত ৰখা উচিত যে যিদৰে আমি আজান দিলে পবিত্ৰ অৱস্থাত অজু থকা অৱস্থাত বা পশ্চিম পিনে মুখ কৰি কিনে আদব সহকাৰে আজান দিওঁ, ঠিক তেনেদৰে আমি থিয় হৈ পশ্চিম পিনে মুখ কৰি বাচ্চাটোৰ কাণত আমি আজান দিম আৰু বাওঁ কাণত আমি ইকামত দিম। আল্লাহ তাবাৰক ওয়া তাআলাই আমাক ইয়াৰ ওপৰত সঠিক ৰূপে আমল কৰিবৰ কাৰণে তৌফিক দান কৰক। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। मुझे अपनी और सारी दुनिया के लोगों की इस्लाह की कोशिश करनी है इंशाअल्लाह।